মৰ্নিং, আশা কৰোঁ আপোনালোকে ভালে আছে আৰু মই শ্বৰ্ট ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনালোঁ। আজি হ'ল 29 তাৰিখ, আজি ৰবিবাৰ। আজি আমাৰ পাৰাত মন্দিৰত বঢ়িয়াকৈ মেজি ঘৰ বনাব। তাতে আমি যাই আছোঁ পথাৰত দেখি, পথাৰত নাৰা কাটব যাম। এতিয়া আগৰ পিনে নাৰা কাটা হৈ আছিল, বাকী আজি ববে বহুত কষ্ট কৰিছে, বব বুলি নহয় চবখিনিয়ে কষ্ট কৰিছে। বাকী চাই দিয়কচোন ভিডিঅ'টো। মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে ও জানমণি বহাগৰ বিহুতে ও মন চেঙেলীয়া দেহা মন উতলা মন উৰু উৰু কৰে ও জানমণি বহাগৰ বিহুতে ও কোমল কুঁহি পাতে কপৌ ফুলে বিহুতিকা দৰে অসমৰ চুকে কোনে তোমাক জানমণি বুলি জানে। যদি ভিডিঅ'টো চাই ভাল লাগিল, লাইক, কমেণ্ট, শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰিব। আৰু যদি আপোনালোকে ফেচবুকত চাই আছে, পেজটো ফ'ল' কৰি দিব। ধন্যবাদ, বাই বাই, জয় অসম।